good morning. Welcome back to my YouTube channel. এতিয়া আমি যাব লৈছোঁ মাৰ্ঘেৰিটা SG অফিচ। তাৰ আগতে আজি সোমবাৰ হে, গতিকে আজি আমি শিৱ পূজা কৰোঁ মানে সোমবাৰে। সেইকাৰণে আজি মন্দিৰত একেবাৰে চাকি জ্বলাই পিনি তাৰপিছত একেবাৰে SG অফিচ হৈ পিনি ঘৰ আহিম বুলি ভাবিছোঁ। তাৰপিছত পুনৰ হোষ্টেল যোৱাৰ কথা আছিলে, হোষ্টেল যাম। সেইকাৰণে মানুহজনে ডিউটি যাব, মই হোষ্টেল যাম। সেইকাৰণে আগবেলাতে সকলো কামখিনি কৰি ল'ম। তেন্তে এতিয়া আমি মন্দিৰত চাকি জ্বলাই চাই থাকোঁ। মন্দিৰৰ পৰা ওলালোঁ। মন্দিৰটো ওচৰতে হয় বাৰু, ঘৰৰ ওচৰৰে। তাৰপিছত এতিয়া আমি মাৰ্ঘেৰিটালৈ গৈ আছোঁ। বহুত বেছি আজি মানে ৰ'দ দিছে। তাতে চুলিখিনি ধুই আহিছোঁ আৰু বেছি গৰম উঠিছে। আৰু এতিয়া আমি পাওঁগৈ। এফালে আছে চাহৰ ফেক্টৰী। আজি এৰি থৈ যাবাগে আৰু কেনেকুৱা ফিলিংছ? বেয়া লাগিছে। এতিয়া বহুত কেইবাদিনৰ কাৰণে লগ নাপাম আৰু। তেখেতে যাবগৈ ডিউটিলৈ, মই যামগৈ হোষ্টেল। তাৰপিছত আকৌ 20-15 দিনৰ পাছত আকৌ লগ হ'ম আৰু। বেয়া লাগিছে। প্ৰথম দুদিন বেছি বেয়া লাগে। তাৰপিছত আকৌ এই হোষ্টেলত ফ্ৰেণ্ডখিনিৰ লগত এডজাষ্ট হৈ যায়। প্ৰথমখিনি অকণমান এডজাষ্ট হ'বলৈ টাইম লাগি যায় আৰু একেলগতে থকা হৈ যায়। এতিয়া আমি মাৰ্ঘেৰিটা ব্লক তিনিআলি পালোহি। ব্লক তিনিআলি ফালে সোমাই যায়। এইটো হৈছে মাৰ্ঘেৰিটা SG অফিচৰ গলিটো পালোহি আৰু। এতিয়া আমি আহি পালোহি SG অফিচ। ইয়াত কিন্তু বহুত ঠাণ্ডা ন, গছ আছে কাৰণে। কাগজ পত্ৰ কাম বুলি ক'লে একদমেই বেয়া পাওঁ, বহুত বেছি মানে টান লগা কাম বুলি ক'লে সেইটোৱে। এইটো হ'লে এইটো নহ'ব, এইটো হ'লে এইটো নহয়। আৰু পাৰফেক্টলি মানে এবাৰতে কেতিয়াও নহয়। সেইটো কাৰণে মই কাগজ পত্ৰ কাম হ'লে নাযাওঁৱেই, মানুহজনকে পঠিয়াওঁ। তেখেতে কৈছে বাৰু। এতিয়া আমি SG অফিচৰ পৰা ওলালোঁ, কামটো নহ'ল বাৰু। এতিয়া আমি ভাবিছোঁ কিবা এটা খাই লওঁ। মন্দিৰলৈ অহাৰ আগত একো খোৱা নাছিলোঁ, অকল পানী এগিলাছে খাইছিলোঁ। সেইকাৰণে বহুত বেছি ভোক লাগিছে। ৰুটি বনাই থোৱা আছিলে বাৰু, মায়ে তাকে লৈ আহিছিলোঁ ভোক লাগিলে খাই দিম বুলি। কাৰণ নহ'লে আকৌ আমি হোষ্টেল যামগৈ, পাপু ডিউটি যাবগৈ, আৰু ৰুটিখিনি নহ'লে এনেই নষ্ট হ'ব। সেইকাৰণে লৈ আহিছিলোঁ। এতিয়া আমি ৰুটি খাই ল'লোঁ। এতিয়া আমি ধাবাৰ পৰা ওলাই দিলোঁ। এতিয়া ঘৰত যাওঁ। আৰু খোলা বহুত গৰম। কেনেকৈ খায় তাৰকাখিনি বহুত টেষ্টি। আগতে খাইছিলোঁ আৰু ইয়াত খাবলৈ তুমি এতিয়া আমি গোলাই পালোহি। আৰু এখন স্কুল দেখিছে, এখন LP স্কুল হয়। আমাৰ মা তাতে টিচাৰ কৰে। এতিয়া আমি গৈ আছোঁ ঘৰ। 12টা বাজিলৈকে আৰু সোনকালে। তাৰপিছত ভাত পানী বনাই মেলি খাই আমি ওলাম।
এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া। মনত দুখ দেখি পোৱাও গৈছে তোমাৰ চুলি তুলিৰ পৰা কাটি ল'লে হেণ্ডচাম হৈ লৈছে নকবো মানুহজন গ'লগৈ দুলীয়াজান। মই এতিয়া টমটমত হোষ্টেললৈ আহি আছোঁ। এতিয়া ৰাতিপুৱা হ'ল, কালি ভিডিঅ' কৰা নহ'লে কাৰণ কালি আহি মেলি বহুত বেছি ভাগৰ লাগিলে আৰু লগৰ ছোৱালীখিনি বহুত দিনৰ পাছত লগ পালোঁ যে কথা বতৰা পতা হ'ল। তেন্তে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আৰু এটা ভিডিঅ'